নমস্কাৰ। অসমীয়া ভাষা আৰু সাহিত্যৰ সাধাৰণ জ্ঞানৰ মোৰ 10টা প্ৰশ্ন, মোৰ দ্বিতীয় খণ্ড। LP, UP টেট তৃতীয় আৰু চতুৰ্থ বৰ্গ তথা সকলো নিযুক্তি পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্ন। অসমীয়া সাহিত্যিকসকলৰ উপাধি আমি সকলোৱে জানো, তথাপিও আমাৰ কেতিয়াবা খেলি মেলি লাগে। সেয়েহে এই ভিডিঅ'টোত কেইটামান উপাধি জনাব বিচাৰিছোঁ। বিজয় কবি ৰঘুনাথ চৌধুৰী, ৰত্নী কবি কমলাকান্ত ভট্টাচাৰ্য, বাগ্মীৱ নীলমণি ফুকন, ৰসৰাজ তথা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, নটসূৰ্য ফণী শৰ্মা, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকা, ধ্বনি কবি বিনোদ চন্দ্ৰ বৰুৱা, প্ৰতিমা খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, ৰসাল কবি দণ্ডিনাথ কলিতা, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, খৰিকাজাই কবি ভৱানন্দ ৰাজখোৱা, পথাৰ কবি ৰাম গগৈ, সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা, সেউজ কোঁৱৰ পৰাগধৰ চলিহা, বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা। বন্ধুসকল, এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ পাবলৈ হ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতা পালে মই নিশ্চয় পৰৱৰ্তী খণ্ডটি আপোনালোকৰ আগলৈ লৈ আহিম। ধন্যবাদ।